হতচিৰি এই বুঢ়াকো আজি মই ভালকে শিক্ষা দিম আৰু এটা কথাও হয় কি বুঢ়া কালতনো কিয় বিয়া কৰবাৰ মন নাযাবয়ে কিয় নাযায় হা? গোটেৰে যায় কি গোটেৰে যাইয়ে বিয়া কৰবাৰ কানো মন নাই কোন চেংৰাৰ বিয়া কৰবাৰ মন নাই কোন আপিৰ বিয়াত বহিবাৰ মন নাই হহিৰ গোটেৰে মন কিন্তু লাজতেহে নকয় এ কামহে ক'ব না মাক বাপেকৰ আগত মোক বিয়াখন পাতি দি বুলি কয় 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 আপিবিলাকে নহয় চেংৰাবিলাকে কাইদাকে বাপেকক কয় কিহৰ আৰু কাইদা থাকে কাইদা আছে কৰ কাইদা আছে কেনে কাইদাকে ক'ব বিয়া কৰবাৰ মন গৈছি বাপেকে বিয়া পাতি নেদে অ কাইদাকে মাত দিছি কি ঐ পিতা ঐ আমাৰ গাঁৱত গিৰি গিৰি মাইক বাজয় ঢোল বাজয় অ আমাৰো একদিনমান বাজবা নৰি না বাপেক বোলে চা চলি ধান্দা অ' বেটাৰ বিয়া কৰবাৰ মন গৈছি বাপা দিবা কৰ অ' পিতা হ'ব ৰ হেকলা ময়ো চিন্তা কৰি থৈছো পাছত বিয়া পাতবা লাগলি পইচা নালগিব লাগব দে পিতা লাগব লাগব এইবাৰ খেতিখন ভালকে কৰ বাৰিষাটো উঠক আগৰ আছিল 15 বিঘা আৰু 10 বিঘা বন্ধকি লৈছো টোটেল 25 বিঘা ভালকে খেতিখন কৰ খেতিত ধান বেছি তোৰ বিয়া পাতিম সঁচাকে পিতা সঁচাকে যা বিয়াৰ নাম শুনি পেলাই ৰাতিপুৱা সেই 8টা 9টাৰ আগতে উঠা নাছিল হয়তো যিয়ে বিয়া পাতি দিম বুলি কৈছে আইও তাই সব পুৱাই একেবাৰে 3টা বজাতে উঠব উঠি পথাৰত যাব যাই ধাম ধুম কদল মাৰিব বুঢ়া হাউলা হাল লৈ যাব হাল জুৰি ল'ব বুঢ়া হাউলাক মাত দিব কি বুঢ়া হাউলা এইবাৰ মোৰ মাগত বিয়া খেতিখন অলপ বহল ভিত্তিত কৰিব লাগিব 25 বিঘা 25 বিঘা তোহাৰো এইবাৰ বিধান মাৰিম তেৰি বেৰি নকৰিবি যা মুঠিত ধৰব ধৰি বুঢ়া হাউলাক কাইটবা ধৰব ভনা ভন যাই থাক ভনা ভন দেই বুঢ়া হুলা বিধান মাৰবছো বিধান মানে মোৰ লাগ কি হ'ল বিয়া মাথাত উঠি গৈছি না আচ্ছা বুঢ়া হাউলাৰ বিধান মাৰি পেলো খেতি উঠিল বাপেকেতো বিয়াৰ নাম নৈলো বাপেকে বিয়াৰ কথাই নকয়ে পুতেকে বোলে হাও বধাই পিতাই মোৰ বিয়া আতলত তুলি থলা আতলত তুললা নেদেইবাৰ বিয়া কৰে ঠিক আছে মই কম কি বস্তু ময়ো বাবে পিছা এৰাত নাই মই পিতা কমাই লাগব মোৰ বিয়া কৰবাৰ বৰ্ম ভাই ককাই আছিল মোৰ 3জন দুজনে যে বিয়া কৰালে মই বিয়া কৰোৱা নাই প্ৰয়োজন বিয়া কৰবাৰ বৰ্ম ভাই ককাই আছিল 3জন দুজনে যে বিয়া কৰালে মই বিয়া কৰোৱা নাই প্ৰয়োজন মনে যে নামানে যা বেটা তোৰ যদি ইমানে বিয়া কৰাৰ ইচ্ছা যা ময়ো দিছো যা পাৰ্মিশন দিছো কিন্তু এটা কথা যদিও বিয়া পাতবি কন্যাজনীয়ে ভাল হ'ব লাগিব মানুহগিৰিও ধনী হ'ব লাগিব আৰু যদিও বিয়া পাতবি টকা লৈ বিয়া পাতবা লাগিব জিতে নেকি পিতাকে আদেশ দিলা বাপৰে আপিও ভাল মানুহো ধনী পইচাও ল'ব লাগিব এনেহেন যদি লাগে এনেকুৱা ধনী মানুহ আমাৰ ভিলেজত বেছি নাই গাঁও এলেকাত নাথকে মই চহৰমুখী হ'ব লাগিব চহৰত তামাম ধনী মানুহ আছে আচ্ছা গতিকে মই চহৰত যাম এই বুলি তুমি মোৰ ঘৰ আছিল পাহাৰত আপি চালো চহৰত মোৰ ঘৰ আছিল পাহাৰত আপি চালো চহৰত বুঢ়ী হেঞ্চাই বিয়া কৰা ভাল বস্তু পোৱাই ল'ব মনে যে
দিয়া ধন দিয়া বিচৰা পিতাৰ কথা শুনি গেলা তুমি চহৰত চহৰত যাই এজনী ধুনীয়া কন্যা মই চাইলো পালাও নেকি পালো অ পাছত তামাম ধনী ধনী আপিও বেয়া নহয় পইচা কিমান মান পইচা বেছি লোৱা নাই 5 লাখ বাপা বহু উঠে চাই কইনাটো কেনেনো কন্যাটো যি ভাল সেইকাৰণে 5 লাখ টকা দিছে হলেও কেনেহেন ৰাইজৰ আগত কওঁ কন্যা ভালে ভালে না নাং মান ককৰা বস্তু দেই ককৰা বস্তি এই বুঢ়া এটা বিয়া কৰবা গৈছা মইতো আপিটো চাই বিয়া কৰা নাই তেতিয়াহ'লে কাক চাইছ অ মোৰ খুৰালী আছিল দুজনী ডাঙৰজনী দীপালী সৰুজনী ৰূপালী অ মোৰ খুৰালী আছিল দুজনী ডাঙৰজনী দীপালী সৰুজনী ৰূপালী দীপালী ৰূপালী লগাই দিলা হাততালি অভিনী থাকবা লাগো ৰাতিটো আমাৰ ঘৰত অভিনী থাকবা লাগো ৰাতিটো আমাৰ ঘৰত আইনৰ মাতো গোটেই কি কৈছে শুনাই নাই চাউন কিবা হলে কি কৈছে নুশুনিবি চাউনটো ঠিক কৰি লগে চাউনটো ঠিক কৰি ল ভাল পালে